মই আজি আপোনালোকক অজলা কাল্টিভেশ্যনৰ বিষয়ে জনাম। অজলাৰ কি বেনিফিট আছে, অজলা কিহক খুৱাই, কেনেকৈ কৰে। এইখিনি মোৰ অজলা মই বেড বনাই কৰিছোঁ। এইখিনি অজলা কৰি যথেষ্ট বেনিফিট আছে আৰু আপোনালোকেও কৰিব পাৰে। অজলা খুৱাই দানাৰ খৰচ যথেষ্ট কমাব পাৰে। অজলা গাহৰি, কয়লাৰ, ব্ৰইলাৰ, হাঁহ, গৰুক খোৱালে যথেষ্ট গাখীৰ ওলায়। ইয়াৰ প্ৰটিনৰ মাত্ৰা যথেষ্ট বেছি। এনেকৈ কৰে এইটো মই বেডত কৰিছোঁ। বেড বনাই বা আপোনালোকে পকা টেংকি বনাই কৰিব পাৰে। মই এই দুটা বেডৰ পৰা ডেইলি 4 কেজিকৈ অজলা মই পাওঁ। কিন্তু ময়ো প্ৰতিদিনে ঘৰত 20 পৰা 25 কেজি অজলা পাওঁ মই। আপোনালোকে যদি দানা খৰচ কম কৰিব পাৰে, এই সম্পূৰ্ণ অৰ্গেনিক হিচাপত কৰিব পাৰে। এইটো অৰ্গেনিক ফিড হয়। ইণ্ডিয়াৰ বাহিৰত বা আপোনাৰ চাউথ ইণ্ডিয়াত এতিয়া অজলাৰ প্ৰডাকশ্যন যথেষ্ট আছে আৰু তেওঁলোকে এইবোৰ অজলা প্ৰস্তুত কৰি দানা খৰচ যথেষ্ট কমাই আছে। ইয়াৰ প্ৰটিনটো 30 পৰা 35% প্ৰটিন পোৱা যায়। আপোনালোকে পুখুৰীত বহুত কম প্ৰডাকশ্যন হয়। আপোনালোকে এনেকুৱা বেড বনাই যদি কৰা হয়, তেতিয়া প্ৰডাকশ্যনটো ভাল হয় আৰু বেছি ৰ'দ পৰিব নালাগে। মই ইয়াৰ ওপৰত চালি দি কৰিছোঁ নাৰ্চাৰীতে। অজলা খুৱালে আপোনালোকক ওৱান টাইম দানা দি নেক্সট টাইম আপোনাৰ অজলা খুৱালে আপোনালোকৰ যথেষ্ট দানা খৰচ কমিব। যিহেতু দানাৰ দাম বহুত, এই লকডাউনৰ সময়ত যদি আপোনালোকে অজলা কৰি থ'লেহেঁতেন, তেতিয়া দানা নোখোৱাকৈ অজলা প্ৰস্তুত কৰি আপোনালোকে দানা খৰচ কমাব পাৰিলেহেঁতেন। এইখিনি মোৰ অজলা, এইবোৰ অজলা। মই অজলাৰ বিষয়ে জনাই থাকিম মোৰ ইউটিউব চেনেলত। অজলা কেনেকৈ বনায়, কি মিক্স কৰে, গোবৰ কিমান দিয়ে, পানী কিমান দিয়ে, দ কিমান কৰে, দীঘল কিমান হয়। মোৰ ইউটিউব চেনেলটো চাই থাকিব, ছাবস্ক্ৰাইব কৰি থাকিব। অজলাৰ বিষয়ে মই গোটেই এটা চিৰিজ বনাম। অজলা প্ৰথম পৰা লাষ্টলৈকে কেনেকৈ খুৱাম। এইখিনি অজলা আপোনালোকৰ ইহঁতৰ সম্পূৰ্ণ অৰ্গেনিক ফিড। এইটো চাইনা, শ্ৰীলংকা, ফিলিপাইনছ আৰু বহুত কেইখন দেশত বহুত পপুলাৰ বস্তু। আৰু ইহঁতৰ চাটনি বনাইও খাই বুলি গম পাওঁ। মই এইটো অজলা কৰি যথেষ্ট প্ৰফিট পাইছোঁ আৰু বহুত ভাল বস্তু। প্ৰতিদিনে ইয়াৰ হাৰ্ভেষ্টিং কৰিব পাৰিব, উঠাই নি খুৱাব পাৰিব। আপোনালোকে ইয়াৰ যদি মাটাৰ বিট আৰু চিড লাগে, গুটি লাগে, আপোনাক মোক কণ্টেক্ট কৰিব। মই ইয়াৰ সম্পূৰ্ণ গুটি দিম আৰু সম্পূৰ্ণ কেনেকৈ বনায়, কি কথা আপোনালোকখিনি গোটেইখিনি কথা মোৰ পৰা জানিব পাৰিব। আৰু ইয়াৰ বিষয়ে মই ইউটিউবত ভিডিঅ' বনাম প্ৰথমৰ পৰা লাষ্টলৈকে। কি ব্যৱহাৰ কৰোঁ, কেনেকৈ খুৱাওঁ মুৰ্গীক, কেতিয়া খুৱাব লাগে, কেতিয়া হাৰ্ভেষ্টিং কৰিব লাগে, কি কৰিব লাগে, কিমান দ কৰিব লাগে। আপোনালোকে মোৰ ইউটিউব চেনেলটো চাই থাকিব আৰু ছাবস্ক্ৰাইব কৰি থ'ব ইয়াৰ বিষয়ে জানিবলৈ।